হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে দেৱযানী আৰু ৰাজাৰ বিয়াখন পাতি থকা হৈছিল আৰু বিয়া পাতি থকাৰ মাজতেই অৰ্ণৱ ওলাইছিলগৈ আৰু অৰ্ণৱে এইখন বিয়া হ'ব নোৱাৰে বুলি কৈছিল আৰু তেতিয়া ৰাজা আৰু দেউতাকে অৰ্ণৱক এতিয়াই ইয়াৰ পৰা ওলাই যা বুলি কৈছিল কিন্তু অৰ্ণৱে মই দেৱযানীক প্ৰশ্ন দুটামান নুসুধালৈকে নাযাওঁ বুলি কৈছিল আৰু তেতিয়া দেৱযানীয়ে মই নিজ ইচ্ছামতে এই বিয়াখনত বহিছোঁ গতিকে আপুনি আৰু অশান্তি নকৰিব এতিয়াই ইয়াৰ পৰা গুচি যাওক বুলি কৈছিল আৰু দেৱযানীৰ কথাবিলাক শুনি অৰ্ণৱ একেবাৰেই আচৰিত হৈ পৰিছিল আৰু দেৱযানীয়েও দুখ মনেৰে ৰাজাৰ সৈতে বিয়াত বহিছিল আৰু সোমবাৰে আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অভি ৰত্নাৰ ওচৰলৈ যাব আৰু অৰ্ণৱ ক'ত আছে বুলি সুধিব আৰু তেতিয়া ৰত্নাই অৰ্ণৱ যে দেৱযানীৰ গাঁৱলৈ গৈছে সেই কথাটো ক'ব এতিয়া বাৰু অভিয়ে দেৱযানীয়ে যে ৰাজাৰ সৈতে বিয়াত বহিলে সেই কথাবিলাক গম পাই কি কৰিব বাৰু এতিয়া বাৰু অৰ্ণৱৰ দেউতাকে দেৱযানী যে অৰ্ণৱৰ পত্নী নহয় সেই কথাটো বাৰু বুজিব পাৰিবনে আৰু অৰ্ণৱক বাৰু আঁকোৱালি ল'বনে এই সকলোখিনি আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটিত সেয়েহে সোমবাৰৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিব ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ